নমস্কাৰ বন্ধুসকল, আজি হল উৰুকাৰ দিন। পোনপ্ৰথমে মই সকলো মোৰ বন্ধু বান্ধৱীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক উৰুকাৰ দিনা যি কৰে সকলোখিনি পৰম্পৰা দেখাম। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, তথাপিতো মই সকলো দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাব শেষৰলৈকে। বৰ্তমান মই মামাহঁতৰ ঘৰৰ পৰা আহিলোগৈ। আচলতে এইটো এটা পৰম্পৰা হয় যে আলু কচু এইবিলাক দিয়েগৈ নিজৰ সম্পৰ্কীয় ঘৰত। গতিকে মই দি আহিলোঁ। আহি মেলি এতিয়া গা পা ধুই ভেলাঘৰলৈ যাবলৈ লৈছোঁ। আপোনালোকে চাই থাকক। আমাৰ য'ত ভোজৰ আয়োজন কৰিছে ঠাইডোখৰ আপোনালোকক দেখাম, চাই থাকিব। অলপ আছেগৈ, পাইছোহি। বৰ্তমান আহি পাই গ'লোহি। এয়া চাওক, ভোজৰ আয়োজন চলি আছে, পূৰা মজাকে বনাই আছে। দেখাইছোঁ। আচলতে আমাৰ ইয়াত গাঁৱৰ সকলো ৰাইজে মিলি একগোট হৈ আজি ভোজ খায়। তো ভোজৰ কাৰণে যি আইটেম বনিছে আপোনালোকক দেখাম বাৰু, চাই লওক। এয়া কাৰিকৰ পৰা লাগি আছে, এইটো মেইন কাৰিকৰ। এয়া মাংস বনি আছে, পূৰা মেইন কাৰিকৰ এইটো। পূৰা একদম গেজি চেজি লগাই। আৰু এয়া নগা চিং ছেকেণ্ড কাৰিকৰ এয়া হৈ আছে। মাংস পূৰা হেভি বনিছে দেই, একদম উতলি আছে, খাই মজা লাগিব। এইফালে ভাত উতলি আছে, আৰু উতলিব আৰু অলপ আছে। এতিয়া দেখাম আপোনালোকক মেজিটো। এইটো আমাৰ মেজিটো আচলতে বেছি ওখ বনোৱা নাই, তথাপি দেখাইছোঁ চবকে। চব এয়া এইটো আমাৰ ভেলাঘৰটো। বৰ্তমান মই ভিতৰলৈ সোমাই যাম। এইটো ইয়াত সেইকেইটা পূৰা হৈ আছে বিন্দাছ। এইটো পূৰা বিজি হৈ আছে। এটি কেইটামানে ফোনত, কেইটামানে পাবজি। একদম বঢ়িয়া লাগিব আজি থাকি। তলত পূৰা একদম খেৰ দিয়া আছে, একদম বিন্দাছ। ৰাতি শুই মজা লাগিব। চুৰ তুৰ কৰি মেলি ইয়াতে থ'ব লাগিব আৰু ৰাতি এই চুকত। আন্ধাৰ হৈছে বৰ্তমান, দেখাব নোৱাৰিম। তথাপি মই ট্ৰাই কৰিছোঁ দেখাবলৈ। ওলাই আহিলোঁ। এইটো গোটেইটো বনাইছে ভেলাঘৰ। আচলতে যোনবিলাক বেৰ আছে, এই বেৰবিলাক নৰা দি বনাইছে। নৰা দি এনেকৈ বান্ধি দিছে। আৰু বাঁহৰ কামি, শুকান বাঁহ, কেঁচা বাঁহো আছে। এইবিলাক কোমলীয়া বাঁহ। মাংস ৰেডি হৈ গ'ল, টেষ্ট কৰি চাইছোঁ। মজা, কাৰিকৰ হেভি লাগিছে তো আজি, একদম মজা হ'বই। মাংস হৈ গ'ল, ভাতটো তুলিলে। এতিয়া আহিব আৰু মানুহবিলাক লাহে লাহে। তো চাই থাকক ভিডিঅ'টো শেষৰলৈকে। কি কৰে, কি নকৰে আজিৰ দিনটোত মই সকলোখিনি দেখাম।
ঢেঁকী আৰু ইয়াত পিঠা খুন্দা হয় আচলতে এই য'ত এইটো কাঠৰে বনোৱা হয় আৰু এইটো গাড়ীহালি বুলি কয় আৰু তো আপোনালোকক দেখাইছোঁ ইয়াত ভৰিৰে গছকা হয় এনেকৈ ভৰিৰে গছকি খুন্দা হয় আৰু আজি উৰুকাৰ দিনা আৰু এটা নিয়ম থাকে যে কি এনেকৈ তামোল গছবিলাকত এনেকৈ তমাল বান্ধে প্ৰতিজোপা গছতে বন্ধা হয় তমাল এইটো কাৰণে বন্ধা হয় যে কি কাৰণ এই আজিৰ দিনটোত উৰুকাৰ দিনা যদি আমি এনেদৰে তমাল বান্ধো তেনেহ'লে আৰু গছজোপা বহুত দিনলৈকে জীয়াই থাকে বুলি কয় এইটো পৰম্পৰা আৰু যোনবিলাক গছত গুটি নালাগে সেইবিলাক গছক অতি সোনকালে গুটি লাগে আচলতে ফল মূলবিলাক লাগে এইটো এটা প্ৰধান নিয়ম আৰু এই গছজোপাত যেতিয়া তমাল বন্ধা হয় তেতিয়া কয় যে মাক বান্ধিছোঁ গছ বান্ধিছোঁ এনেদৰে মুখত কৈ তমালবিলাক বন্ধা হয় তো গতিকে এইটোৱে নিয়ম চব প্ৰতিজোপা গছতে এনেদৰে বান্ধি থৈছে এয়া এনেদৰে গধূলি সময়ত মেজিটোত মাল্যাৰ্পণ কৰা হয় আচলতে মালাডাল আম পাত নাহৰ পাত আৰু বিভিন্ন ধৰণৰ ফুলেৰে সজা হয় এয়া চব ইয়াৰ উপৰিও গধূলি হোৱাৰ লগে লগে এগছি চাকি জ্বলোৱা হয় লগতে ধূপ ধূনা দি মেজিটোৰ আগত সেৱা কৰে জ্বলাই নকলিয়ে দেখোন মানে নিয়ম হয় মানে গধূলি সময়ত এগছি চাকি জ্বলায় মেজি আগত ৰাতিপুৱালৈ এটা মেজিটো এতিয়া থাকে আৰু ৰাতিপুৱা ভালকৈ জ্বলে নেকি মানে লগাই দিব এইদৰে গধূলি সময়ত মেজিত চাকি এগছ দিয়া হয় যাতে মেজিটো ৰাতি একো বাধা বিঘিনি নোহোৱাকৈ কৰি যায় আৰু বৰ্তমান মই আহি পাইছো আমাৰ সৰু ল'ৰাখিনিয়ে বনোৱা ভেলাঘৰটোত এতিয়া সোমাম আৰু চবেই সোমাইছো দেই আজি ৰাতি কেইটাত মাৰিব লাগিব চুৰটো কেইটাত কৰিব লাগিব গান চলি আছে ও মজা বঢ়িয়া খুৱাখি পালেখি অ বঢ়িয়া আমাৰে নাচনি এ কুলিয়া বিনা আইজো উন্দনে আমারে নাচনি উনিছে কুমলিয়া এ গাতে নাহি
চবে ঘুই ঘুই নাচি দিয়া কোলা কোলা জানো বুপা কোলা কোলা জানো কোলা কোলা জানো বুপা কোলা কোলা জানো তয়ে দুয়া সাঙৰ চাই নমস্কাৰ বন্ধু এতিয়া মই আছো ভেলাঘৰত পুৰা চব একদম পুৰা বিহু লাগি আছে গতিকে বিহু এফাকি গাওঁ চবে শুনিব দেই ঐ চাগে চেলাব দে ঐ ডবুৱা কটা ঐ পহু চেলাব গাঁৱৰ বুঢ়া মেথা গাই নধৰি বা ঐ গাই যাবো ৰাজাই পাৰিলে প্ৰকাণ্ড কণী ভণ্টিহে প্ৰকাণ্ড কণী ভণ্টিহেতৰ মূৰতো কণী গহিলে কি হব চেম্পু কিনি ভণ্টিহেতৰ মূৰতো কণী গহিলে কি হব চেম্পু কিনি ভণ্টিহেতৰ মূৰতো কণী ঐ লুথুপ থুপ ঐ লুথুপ থুপ ঐ বুঢ়ীয়ে নিনুন থুপ ঐ লুথুপ থুপ ঐ লুথুপ থুপ ঐ বুঢ়ী হলে নিনুন থুপ ঐ সমনীয়াই জোকাব সমনীয়াই জোকাব এয়া আপোনালোকক দেখাম ৰাতি চুৰ নাহিবৰ কাৰণে এনেদৰে বনাই থৈছে দেউতাই এইটো খেৰে যাতে মানুহ ৰৈ আছে বুলি ভাবি পলাই এতিয়া প্ৰায় 11টামান বাজিছেই এয়া চব মানুহটো পলাবই ৰাস্তাৰ পৰা পলাব বুলিমুখত ৰখাই থৈছে এনেকে তোমাৰ ৰাতিপুৱাইছে বৈ 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 মেজি জ্বলাংগে বৈ আহ ঐ মেজি জ্বলাংগে ৰাতিপুৱালে ৰাতিপুৱাই গ'লে তামাম কুঁৱলী পৰিছে বৰ্তমান মেজি জ্বলাবলৈ গৈ আছো আৰু আজিৰ দিনটো জুই শেক ল'লে বোলে মেজিৰ যোনটো জুই শেক ল'লে গোটেই বছৰটোৰ কাৰণে গা বিষ নিৰাময় হয় বুলি কয় আৰু আজিৰ পৰা জুই ডাঙৰ আৰু গতিকে জুই শেক ল'বলৈ গৈ আছো এইদৰে মেজি জ্বলোৱাৰ আগত প্ৰথমে চাকি এগছ জ্বলাই লোৱা হয় তাৰপিছত জুই ধৰা হয় আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক আজি এই মেজিতে দাহ কৰা হ'ব যাতে এই বিলখনৰ কোনো কাম নোহোৱা হয় তাৰ বাবে আৰু এইবাৰৰ প্ৰধান বিশেষত্ব হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 খন এই মেজিৰ জুইতে দাহ কৰা হৈছে
আকৌ কৈছো জয় ভীষ্ম ৰজা কি জয় বুলি কবি আকৌ চবে কবি দেই চবে কবি আহিছে সিহঁতি জয় ভীষ্ম ৰজা কি জয় জয় ভীষ্ম ৰজা কি জয় জয় ভীষ্ম ৰজা কি জয় ৰাজহুৱাভাৱে নাগৰিকত্ব সংশোধনী আইন 2019 মেজি জুই দাহ কৰা হৈছে ক'ত জ্বলাই নাই এতিয়া নাগৰিকত্ব সংশোধনী আইন 2019 দাহ কৰা হৈছে জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম মজা এনেদৰে আলু কচু পিঠা লগতে তামোল পাণ অৰিহণা দি জুইত দাহ কৰা হয় আৰু সেৱা কৰা হয় বছৰটো যাতে সুকলমে যায় তাৰ বাবে বৰ্তমান মই মেজি ফুৱাই আহি বিচনাখনত পৰিছোহি গোটেই ৰাতি টোপনি ক্ষতি হ'ল কাৰ জিউৰা জপনা গ'ল আৰু এতিয়া বিচনাখনতে লৈছোহি আৰু চিটটো লাহেকে আলু কচু খালোঁ আৰু আজিৰ দিনত আলু কচু খাব লাগে কাৰণ লোকবিশ্বাস অনুসৰি যদি আলু কচু নাখায় তেন্তে পূৰ্বজন্মত গাহৰি ৰূপে জন্ম লয় বুলি সেইটো কাৰণে তাৰ ভয়তে খাই দিলোঁ আৰু গাহৰি নহওঁ বুলি আৰু এতিয়া বহুত টোপনিও ধৰিছে যদি ভিডিঅ'টো সকলোৱে ভাল পায় তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লগতে সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিলৈ ইমানে বাই বাই